ধুনীয়া এটি সূৰ্যোদয়েৰে সেইদিনা পুৱাৰ আৰম্ভণি হৈছিল। নিদ্ৰা দেৱীক বিদায় দি সকলো প্ৰাণীয়ে জীৱন যুদ্ধৰ বাবে সাজু হৈছিল। এয়া আকাশবাণী। মিডিয়ামৰ ঘৰ 529.1 মিটাৰত। এয়া আকাশবাণী ডিব্ৰুগড়। এনেদৰে মধুপুৰ গাঁৱত দিনটোৰ আৰম্ভণি হৈছিল। ৰেডিঅ'ৰ বাতৰিয়ে দিনটোৰ আৰম্ভ বুলি ঘোষণা কৰিছিল। এজন দুজনকৈ মানুহবিলাক আলিবাটলৈ ওলাই আহিছিল। আলিবাটত মানুহৰ ভিৰ লাহে লাহে বাঢ়িব ধৰিলে। কিছু সময় পিছত সকলো নিজ নিজ কামত ব্যস্ত হৈ পৰিল। সেই গাঁৱৰ বাটেদিয়েই ধনীৰাম আৰু তাৰ পুতেকে সিহঁতৰ গাধটোত উঠি ওচৰৰে বজাৰখনলৈ বুলি গৈ আছিল। বাটৰ কাষতে থকা কুৱাটোত পানী তুলি থকা তিৰোতাসকলে ধনীৰাম আৰু তাৰ পুতেকক গাধটোৰ ওপৰত উঠি অহা দেখি হাঁহি হাঁহি ক'লে, চাচোন হেৰ', ইমান সৰু গাধটোত বাৰু বাপেক পুতেক দুইটা উঠিব লাগেনে? ইহঁতৰ বোজাত বেচেৰা গাধটো চেপে এটা লাগিব হেৰ'। এইকেইটা বৰ এলেহুৱা চাগে দেই। মানুহ কেইগৰাকীৰ কথা শুনি ধনীৰামে মনতে বৰ দুখ পালে আৰু পুতেকক ক'লে, বোপাই, মানুহবোৰচোন আমাক এলেহুৱা বুলি কৈছে। তুমিয়েই গাধটোৰ ওপৰত বহা, মই খোজকাঢ়িয়েই যাওঁ। হ'ব পিতাই। ধনীৰামৰ কথামতেই পুতেক গাধটোৰ ওপৰত বহি থাকিল আৰু ধনীৰাম খোজকাঢ়ি গৈ থাকিল। সিহঁতক এনেকৈ যোৱা দেখি বাটৰ কাষত ৰৈ থকা বাটৰুৱা দুজনে নিজৰ মাজতে আলোচনা কৰিলে, চাচোন হেৰ', পুতেকটোৱে নিজে গাধটোত উঠি কেনেকে বুঢ়া বাপেকটোক খোজ কঢ়াই নিছে। হয় দেই আইতা, ঘোৰ কলিযুগ আহিল। আজিকালি সৰুৱে ডাঙৰক সন্মান কৰিব নজনাই হ'ল। ঘোৰ কলিযুগ আহিল ঔ। বাপেকক খোজ কাঢ়িবলৈ দি পুতেকে আৰামত বহি আছে। এওঁলোকৰ কথা শুনি পুতেকে ক'লে, পিতাই, কথাটো বেয়া হৈছে নেকি? মই নামি দিওঁ বুজিছ, তই উঠি ল। হ'ব দে, চাওঁ নাম, মই উঠি লওঁ। এইবাৰ গাধটোত বাপেক উঠিল আৰু পুতেক খোজকাঢ়ি গৈ থাকিল। এইবাৰ সিহঁতক দেখি আকৌ আন দুজনমান মানুহে পাতিবলৈ ধৰিলে, পিতাই চাচোন, বাপেকে গাধটোত উঠি সৰু ল'ৰাটোক কেনেকৈ খোজ কঢ়াই নিছে। ইমান নিষ্ঠুৰ বাপেকো থাকেনে বাৰু? থাকেও আইজনীত থাকে, এনেকুৱা মানুহো থাকেও। হ'ব দিয়া, ব'লা আমি সোনকালে ঘৰলৈ যাওঁ, তোমাৰ মায়ে ৰৈ আছে চাগে। বাপেক জীয়েকৰ কথা শুনি ধনীৰামৰ পুতেকে ক'লে, পিতাই, তই বাৰু গাধটোৰ পিঠিত উঠা বেয়া হৈছে নেকি? হয় বোপাই, ব'ল খোজকাঢ়িয়ে যাওঁ। এইবাৰ ধনীৰাম আৰু পুতেক দুয়ো খোজকাঢ়িয়ে গ'ল। এনেদৰে কিছুদূৰ খোজকাঢ়ি যোৱাৰ পাছত সিহঁতে বাটৰ কাষৰে এখন চাহৰ দোকানত বহি থকা মানুহকেইজনক কথা পতা শুনিলে। ঐ বন্ধু, হয় মূৰ্খ দুটালৈ চাচোন। হেই, গাধটো থাকোঁতেও দুটাই বাৰু খোজকাঢ়ি যাব লাগেনে? বৰ হাঁহি উঠা ঘটনা দেখিলোঁ দেই বন্ধু। এনেদৰে বাৰে বাৰে মানুহবোৰক হহা দেখি ধনীৰাম আৰু পুতেকে গাধটোক বোজাৰ সৈতে নিজে কঢ়িয়াই লৈ গ'ল।
এনেদৰে গাধ আৰু বোজাৰ ভৰ কান্ধত লৈ দলঙৰ ওপৰেদি নদী পাৰ হওঁতে ভাৰসাম্য হেৰুৱাই আটাইকেইটা পানীত পৰে। পানীত পৰি ককপকাই ধনীৰাম আৰু তাৰ পুতেকে সহায়ৰ বাবে চিঞৰিবলৈ ধৰে। দুয়ো কিছুপৰ অপ্ৰাণ চেষ্টাৰ মূৰত পাৰত উঠিবলৈ সক্ষম হয়। কিন্তু গাধটো আৰু বোজাবোৰ পানীত উটি গুচি গ'ল। মইনাহঁত, সাধুটোৰ পৰা আমি কি শিকিলোঁ বাৰু? আমি ইয়াকে শিকিলোঁ যে আনৰ কথাত আমি কেতিয়াও মন দিব নালাগে। ভগৱানে আমাৰ সকলোকে চিন্তা কৰিবলৈ শক্তি দিছে। ধনীৰাম আৰু পুতেকে মানুহৰ কথাত মন নিদিয়া হ'লে গাধটো আৰু বস্তুবোৰ হেৰুৱাব লগা নহ'লহেঁতেন। ভিডিঅ'টি চোৱাৰ বাবে তোমালোক সকলোলৈকে ধন্যবাদ দেই। অসম আমাৰ মান, অসমীয়া ভাষা আমাৰ স্বাভিমান। জয় আই অসম।